Hi everyone, welcome back to my videos. আজি এই ভিডিঅ'টো বিশেষকৈ নৱম আৰু দশম শ্ৰেণীৰ গণিতৰ বহুপদ পলিনমিয়েলছ দ্বিঘাত সমীকৰণ কোৱাড্ৰেটিক ইকুৱেশ্যন আৰু ত্ৰিকোণমিতি আদিৰ পাঠৰ জটিল অংকবোৰ সমাধান কৰোঁতে এই ৰুটৰ পূৰণৰ নিয়মবোৰ ভালদৰে আয়ত্ত কৰি ৰখাটো অতি প্ৰয়োজনীয়। সেই ওপৰত লক্ষ্য কৰি এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। গতিকে ভিডিঅ'টো মনোযোগেৰে আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু ভাল লাগিলে লাইক কমেণ্ট বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ৰুটৰ পূৰণ মাল্টিপ্লিকেশ্যন অৱ ৰুট অংকৰ এক অতি প্ৰয়োজনীয় নিয়ম। বিশেষকৈ বীজগণিত আৰু ত্ৰিকোণমিতিত ইয়াৰ সঘনাই ব্যৱহাৰ কৰা হয়। ৰুটৰ পূৰণ কৰা কেইটামান সৰল নিয়ম তলত দিয়া হ'ল। উদাহৰণ 2√3 × 4√2 ইকুৱেল 2 × 4√3 × 2 ইকুৱেল 8√6। ব্যাখ্যা: ইয়াত বাহিৰৰ সংখ্যা দুটা সহগ 2 আৰু 4 পূৰণ কৰিলে 8 পোৱা যায় আৰু ৰুটৰ ভিতৰৰ সংখ্যা দুটা 3 আৰু 2 পূৰণ কৰিলে 6 পোৱা যায়। সেয়েহে একেবাৰে শেষৰ উত্তৰটো 8√6 হ'ব। অৰ্থাৎ √3 সহগ 2 আৰু √2 সহগ 4 এই দুটা সহগে পূৰণ কৰা হৈছে আৰু তাৰপিছত ৰুটে পূৰণ কৰি 6 পোৱা হৈছে, সহগে পূৰণ কৰি 8 পোৱা হৈছে। মূল নিয়ম: বিভিন্ন সংখ্যাৰ ৰুটৰ পূৰণ। যেতিয়া দুটা বেলেগ বেলেগ সংখ্যাৰ ৰুট পূৰণ কৰা হয় তেতিয়া ৰুটৰ ভিতৰত থকা সংখ্যা দুটা পূৰণ কৰি একেটা ৰুটৰ ভিতৰত ৰখা হয়। অৰ্থাৎ √a আৰু √b দুটা ভেৰিয়েবল দুটা বেলেগ বেলেগ আৰু এই বেলেগ বেলেগ হোৱাৰ কাৰণে একেটা ৰুটত a × b একেটা ৰুটৰ ভিতৰত পূৰণ কৰা হৈছে। উদাহৰণ হিচাপে √2 আৰু √3 দুটা সংখ্যা ভিন্ন ভিন্ন, গতিকে এই একেটা ৰুটত ভিন্ন সংখ্যাটো ভৰাই পিনি পূৰণ কৰি √6 পোৱা হৈছে। অৰ্থাৎ এই ভিন্ন সংখ্যা দুটা একেটা ৰুটৰ ভিতৰত পূৰণ কৰি √6 পোৱা হৈছে। একে সংখ্যাৰ ৰুটৰ পূৰণ। অৰ্থাৎ দুটা সংখ্যা যদি একেই হয় তেতিয়া ৰুটত পূৰণ কৰিলে একেটা সংখ্যাৰ ৰুট একেলগে পূৰণ কৰিলে ৰুটটো স্কুৱাৰ ৰুট আঁতৰি যায় আৰু কেৱল মূল সংখ্যাটো পোৱা যায়। অৰ্থাৎ √a আৰু √a অৰ্থাৎ ভেৰিয়েবল দুটা একেই, দুটা ভেৰিয়েবল একেই পূৰণ কৰিলত আমি কি পাইছোঁ? মূল সংখ্যাটো পাইছোঁ √a। উদাহৰণ হিচাপে 5 × √5 √5 × √5 ইকুৱেল 5। অৰ্থাৎ ৰুটটো আঁতৰি গৈছে, আমি মূল সংখ্যা 5টো পাইছোঁ। মানে দুটা একে ৰুট পূৰণ কৰিলে। নিয়মটো কিয় এনেকুৱা হয়? যেতিয়া আমি দুটা একে সংখ্যা ৰুট পূৰণ কৰোঁ আমি আচলতে সংখ্যা দুটা একেটা ৰুটৰ ভিতৰত পূৰণ কৰোঁ। অৰ্থাৎ √a আৰু √b এই দুটা পূৰণ কৰিলে একেটা ৰুটৰ ভিতৰত পূৰণ কৰিব লাগে। পূৰণ কৰি আমি √a² পাইছোঁ। অংকৰ নিয়ম অনুসৰি যিকোনো সংখ্যা বৰ্গ স্কুৱাৰ আৰু বৰ্গমূল স্কুৱাৰ ৰুট একেলগে থাকিলে সিহঁতে ইটোৱে সিটোক বাতিল কৰে, কাৰণ ৰুট মানে হৈছে পাৱাৰ হাফ। সেয়েহে আমি শেষত কেৱল মূল সংখ্যাটো পাওঁ। অৰ্থাৎ √a² ইকুৱেল a। উদাহৰণটোৰ ব্যাখ্যা: উদাহৰণটো হ'ল √5 আৰু √5। ওপৰৰ নিয়মটো প্ৰয়োগ কৰিলে আমি পাওঁ √5 × √5 ইকুৱেল একেটা ৰুটৰ ভিতৰত 5 ইকুৱেল √25। আমি জানো যে 25 এটা পূৰ্ণবৰ্গ সংখ্যা আৰু ইয়াৰ বৰ্গমূল হ'ল 5। যিহেতু 5 × 5 ইকুৱেল 5, সেয়েহে উত্তৰটো হ'ব √25 ইকুৱেল 5। গতিকে ছবিত দিয়া সূত্ৰ আৰু উদাহৰণ দুয়োটাই একেবাৰে নিখুঁত। বীজগণিতৰ বিভিন্ন সমীকৰণ সমাধান কৰোঁতে এই সৰল নিয়মটোৱে বহুত সহায় কৰে।
সহগ কফিচিয়েঞ্চ থকা ৰুটৰ পূৰণ। যদি ৰুটৰ আগত আন কোনো সংখ্যা সহগ থাকে তেন্তে বাহিৰৰ সংখ্যাবোৰৰ নিজৰ মাজত আৰু ৰুটৰ ভিতৰৰ সংখ্যাবোৰ নিজৰ মাজত পূৰণ কৰিব লাগে। অৰ্থাৎ ৰুটৰ বাহিৰত যিকেইটা সংখ্যা থাকিব সেইকেইটা সহগ আৰু সিটো সংখ্যা ৰুটৰ বাহিৰত যিটো সংখ্যা থাকিব সেইটো সহগ। অৰ্থাৎ সহগে সহগে পূৰণ কৰিব লাগে আৰু ৰুটৰ ভিতৰৰ সংখ্যাত যিটো থাকিব আৰু আনটো ৰুটৰ সংখ্যাত যিটো থাকিব সেই দুটা পূৰণ কৰিব লাগে। উদাহৰণ হিচাপে 2√3 × 4√2 ইয়াত বাহিৰৰ সংখ্যা দুটা সহগ 2 আৰু 4 পূৰণ কৰিলে আমি 8 পোৱা যায় আৰু ৰুটৰ ভিতৰৰ সংখ্যা দুটা 3 আৰু 2 পূৰণ কৰিলে 6 পোৱা যায়। সেয়েহে একেবাৰে শেষৰ উত্তৰটো 8√6। সৰলীকৰণ উদাহৰণ চিম্প্লিফিকেশ্যন। কেতিয়াবা ৰুট পূৰণ কৰাৰ পিছতো পোৱা ফলাফলটো আৰু অধিক সৰলীকৃত কৰিব পৰা যায়। প্ৰশ্ন, √3 × √12 মান কিমান হ'ব? সমাধান। প্ৰথমতে সংখ্যা দুটা পূৰণ কৰিব লাগে। √3 × √12 পূৰণ কৰিলে আমি পাম 36, √36। যিহেতু 36 এটা পূৰ্ণবৰ্গ সংখ্যা 6 × 6, গতিকে উত্তৰটো হ'ব √36 = 6। সদৌ শেষত তোমালোক আটাইলৈকে আন্তৰিক মৰম আৰু শুভেচ্ছা জনাই আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু কিবা যদি জানিবলগীয়া থাকিলে তেতিয়া কমেণ্ট কৰিবা। সমস্যাসমূহ তোমালোকৰ সমাধান কৰিবলৈ তোমালোকৰ কমেণ্টৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।